এটা পিচিঅ'ত এটা শীতাৰ্থ পিচিঅ'ৰ পৰা তুমি মোক ফোন কৰিছিলা। তোমাৰ কপা কপা মাতত লাগি আছিল যেন বৰফৰ টুকুৰা। পিচিঅ'টো কঁপিছিল নেকি ঠক ঠক? পিচিঅ'ত বহি থকা কঠিন মুখ কোমল চাৱনিৰ হতাশ যুৱকজন কঁপিছিল নেকি তেওঁ? তুমি কৈছিলা মোৰ সৈতে কিছু কথা আছে। মই ক'লো ফোনৰ ৰিচিভাৰত তোমাৰ মুখখন দেখা হ'লে তুমি ক'লা বি চিৰিয়াছ, ধেমালি নকৰিবা না। মই ক'লো কপালত বৈ পৰা তোমাৰ চুলিখিনি তুলি লোৱা। তুমি ক'লা তুমি কেনেকৈ দেখিলা? মই ক'লো কুলফি ফাট কাৰণে। তুমি ক'লা বৰ সাংঘাতিক ঘটনা এটা হৈছে। মই ক'লো ইমান শীতত তুমি কিয় কান্দিছা? তুমি ক'লা মই সংগোপনে পিচিঅ' বিচাৰি আহিছোঁ। মই ক'লো পলাতক মানুহবোৰ স্বাধীন আৰু স্বপ্ৰিয়। তুমি ক'লা ফিলচফি পিছত আগে জীৱনৰ মালিতা। মই ক'লো তেন্তে আমি পলাই যাওঁ বোলা। তুমি ক'লা ক'ৰ পৰা ক'লৈ? মই ক'লো মোৰ পৰা মই, তোমাৰ পৰা তুমি। তুমি ক'লা তাৰপিছত? মই ক'লো তাৰপিছত তিলতিলকৈ মৃত্যুবৰণ কৰিম। তুমি ক'লা কি কাৰণত? মই ক'লো জীৱনক আমি ভীষণ ভাল পাওঁ। তুমি ক'লা ভাল পোৱাৰ অৰ্থ মৃত্যুবৰণ নেকি? মই ক'লো ভাল পোৱাৰ অৰ্থ সৰ্বোচ্চ ত্যাগ। তাৰপিছত শেষ টেলিফোন। জানিছিলোঁ তুমি অবিহনে কটাব লাগিব জীৱন। তুমি অবিহনে। এটা পিচিঅ'ত